কিন্তু ধুনীয়া চলাইছে দেই। সাৱধানে চলাইছো, পেচেণ্ট আছে যে। মই পেচেণ্ট। ভৰিৰ বিষ বোলে। আপোনাক নোপোৱা হ'লে দেখোন মই নিজে। ছাৰ ব'লক ক'ত যাব? থানালৈ। সঁচা কথা কওকচোন, আপুনি মোক থানালৈ এতিয়া এনেই উঠাই নিব নে অনলাইন ভাড়া মাৰি আছে? কি ফটোৰ কথা কৈ আছে? এইখন বেলেগৰ দেখোন। এই লগৰ এটাৰ পৰা আনিছো। প্ৰেছ দিয়ক, বহক বহক। কিয়? কিয় আপোনাৰ ভৰি বিষ হৈ থকা নাই জানো? পিছতে যাওক, মই চলাম। পাৰে জানো? পাৰিম। এতিয়া এখনৰ স্কুটি হৈ থকা নাই, এখন এম্বুলেঞ্চ হৈ গ'ল। এই আপুনি কিন্তু ধুনীয়া চলাইছে দেই। সাৱধানে চলাইছো, পেচেণ্ট আছে যে। মই পেচেণ্ট। ভৰিৰ বিষ বোলে। আপোনাক নোপোৱা হ'লে দেখোন মই নিজে চলাই আহিলোহেঁতেন। আপোনাৰ যি হৈছে ভালহে হৈছে। এতিয়া এইটোকে দেখুৱাই ইলেকশ্যন ডিউটি নোলোৱাকৈ থাকিব পাৰিব? মোৰ হৈ আপুনিয়ে ডিউটিটো মাৰি আহিবগৈ। লওক লওক লওক, মোৰতো ইলেকশ্যনৰ দিন ঘোষণা হোৱাৰ পৰাই গাটো অলপ অলপ বেয়া হ'লেই। আহক। ছাৰ, এই ইলেকশ্যনৰ বতৰত এটা কথা কওকচোন। কি কথা? হাতীৰ কিয় ইউৰিক এচিড নহয়? কিয় বা? কলগছ খাই যে। আপুনিও খাওক পচলা।